কি চাই আছে নো? ফুল চাই আছো হে, ভেৰাইটিজ ফুল ওলাইছে। ফুল ভাল পায় ন? ময়ো ফুলেই ভাল পাওঁ। হাফটো পটককৈ শেষ হৈ যায় হে। কি? কিয় কিবা ভুল ক'লো নেকি? মই এয়া ফুলৰ কথা কৈ আছো। মই এইটো বুলি ফটো আছক। ডেমন চাও কিবা এটা লিখি আছো দেই ইম্পৰ্টেণ্ট তুমি খেলি মেলি নকৰিবা কিনো লিখিছা এইখন যদি কেনেবাকে বেয়া হ'বলে ফালি পেলাম কিন্তু দে ল'ৰা কৈ দিছো হ'লে হাৰ্ডি বাছি পেলাম মই অ কিনো লিখিছা কি হৈছে? চাকচোন এপ্লিকেশ্যন লিখি লৈছে কি কৰি পেলালে ই আজি সৰু ল'ৰাটোক অকলে পাই গ'ল যে পুৱা অত্যাচাৰী কৰিছে এই সৰু ল'ৰাটোক এনেকে মাৰি আধাতে এৰি দিয়ে নেকি? তোৰ কিন্তু উৎপাতটো দিনে দিনে বাঢ়ি গৈছে দেই ল'ৰা। তোৰ বয়সৰ ল'ৰা এতিয়া বিয়া পাতি ল'ৰা ছোৱালী কাজিৰঙাত ফুৰাবলৈ নিছে। আৰু আপোনাৰ বয়সৰ ল'ৰাই লোকৰ ঘৈণীয়েকৈ গীতৰ মুখৰ পৰা জুমি থাকিছে। বিয়া পাতিলে নহ'ব, ছাগলী মাংস লাগিব। নাম ৰূপৰ দিনেশ কায় কি হবিছ দিয়কচোন ইয়াক দি আছো ৰ বস কৰি আছো। আমি চবেই মুখত ক'লা কাপোৰ মাৰি ল'ম, এটা এটা বেশভূষা লৈ ল'ম। তাৰপিছত এইটো সময়তো মোহন শুই আছে। মোহনে শুই আছে, আমি কিয় ক'লা কাপোৰ বান্ধিম? এ বাকলি এইজনী ক'লা কাপোৰ মাৰি প্ৰতিবাদ কৰে। এতিয়া মোহন শুই আছে আমি প্ৰতিবাদ কৰিম কি আকৌ? ডিঙিৰ ওপৰত তৰমুজটো এনেই লৈ আছ ন? এ বাকলি আমি সেইজাতিকে কথা ক'লে মোৰ ভুল হ'ল দে। বহ বহ। চাওকচোন কথাটো হৈছে আমি গোটেই সোপাই এটা ভাজ লৈ লৈ যদি ভূত হৈ ভয় খুৱাওঁ, কিন্তু ভয় খাব। ৰাতিপুৱালে দেখিবি মোহন চিধা হৈ বাকলি মজাব বলক বলক বলে তহঁত যা, মই থানাতে আছো। ছাৰ আহিলে নহ'লে গণ্ডগোল হৈ যাব। আমাক ফটাই নিজে বাচি যাব, আমি ফচি যাম। আপুনি গ'লেহে আমি যাম। মই যাওঁ, তহঁত ফচিলে নালাগে নালাগে নালাগে, আমি তিনিজনেই যাম দিয়া। ছাৰে আহি কাকো নেদেখিলে বেয়া। তিনিটা নসৰকে। ক'ত তিনিটা? তোক দুটা ধৰিছো। বাকলি জোকাই থাকে বোলা হৰে আও ৰাম। What's up?
কোনে পাইছে আই হয় ছয় সুস্মিতা ও বেটি ঐ কণ্ডিশ্যন হেনে বহুত বেয়া বহুত বেয়া তুমি কি কৈ আছা আমি চিধা হৈ শুবাই পাৰা নাই চাইড হৈ শুই আছো বাকলি ময়ো একে মই গৰম পানী অকমান চৰিয়া এটাতে লৈ বহি দিছো শুনাচোন বিউটি এইটো কথা যাতে কোনেও গম নাপায় কাক তাকো হৈ দিবা নহ'লে বহুত লাজ পাম দেখিছা কি আমাৰ কি অৱস্থা কৰিলে কাইলৈ ধৰিমগে বাৰু কেকেটাক মোৰ মুখৰ অৱস্থা বেয়া কৰি পেলালে এইডালে একদম দিয়া ৰাখো হ'ব দিয়া আই মা সুস্মিতা ছাৰ উঠা নালাগে নেকি ছাৰ একো নহয় উঠা কি হৈছে ছাৰ চিটটোত কি আছিল ছাৰ আমি খোজকাঢ়িয়ে যাওঁ নেকি স্বাস্থ্যৰ কাৰণেও ভাল ঠিক আছে তেনেহ'লে আহি থাকা হলাৰ মোৰ চাওঁ ক্ষয় বুলি কচোন অকণমান জোৰ দি ক ক্ষয় মুখখন চাওঁ জয় হনুমান তহঁতকনো মোহনে মাৰে নে চব আপোনাৰ কাৰণে হৈছে মই কিডাল কৰিলো নিজে নগ'ল আমাক পঠিয়ালে নিজে নগ'ল আমাক পঠিয়ালে ফুলাই পঠিয়াইছে এতিয়া আমাক দৃশ্যটো কেনেকুৱা হৈছিল কচোন কোন কেনি পলাইছিলি দৃশ্য মনত পেলাবলৈ আহিছে চব আহি আছে ধৰিবহি এতিয়া আপোনাক ৰ'ব মই এতিয়া ডিউটি টাইমত মোৰ চুপতি মাৰিবলৈ টাইম আছে কলৈ গৈছাগে বাকলি এইবোৰ চাওকচোন গোটেইখন খাই বোলাটো শুবলৈ ওলাইছো অসম্ভালিতো কোনে কৈছে খেতৰে পাইছে তহঁতে খেতৰে পাইছে আজিও এচুট দি আছে ই তাৰমানে আমাক কালি গম পাই গ'ল মানুহটো কালি কেছটো কম বুলি ভাবিছে গুচিয়ে গৈছে দুখোজমান কাহিলৰ বিষটো কমেই নেকি জানি হালত হোৱা গৰুকো নোকোৱাই এনেকে ভাইয়া বাইদেউ আপোনাৰ পাইলছ হৈছে পাইছত ধৰিলা যে আপুনি এনেকে খোজকাঢ়িছে যে মোৰ মন গৈছে আজি সেই জাতিকে খোজকাঢ়িবলৈ দিয়া নাৰ্ছৰ চকুত ধূলি দিব আহিছে আমি মানুহৰ খোজ দেখিলে গম পাওঁ পাইলছ কিমান ডাঙৰ হৈছে কালি গম পোৱা যায় তেনেহলে তুমি কিমান বাইদেউ শুনকচোন বাইদেউ শুনক না নাই বাইদেউ নেগলেক্ট কৰিছে এইটো অপাৰেশ্যন কৰিব লাগিব পাইলছ এইটো খাটাং পাইলছ
ঘৈণীয়েক যা তা কথা ক'বলৈ বাধা কৰিবি কিন্তু কৈ দিছো হ'লে কি হ'লনো কথা নাই বতৰা নাই তাৰ পাৰ্চ হৈছে বুলি বদনাম দি দিছে যে হাঁহি খাবি হা ক'ত টাইলছ লগাইছে কৈ দি ক'ত টাইলছ লগাইছে দুষ্টি কৈ দি পালচৰ কথাটো এডাল কি খোজকাঢ়িছে হে এইবিলাক বাদ দিও আচ্ছা ক'ত টাইলছ লগাইছে কৰিছনে কৰিছে আৰু এই পৰহি কোৱা কেছটো এইটো ছাৰ এক্সিডেণ্ট কেছটো গুড মৰ্ণিং ছাৰ গুড মৰ্ণিং ঐ কি চাইছ ইহঁতৰ বেক চাইডটো লাগি যাওঁতে কিয় চিঞৰ মাৰি দিলে ছাৰ 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 তুমি বৰ জোৰে সোমাইছা দিয়া অঞ্চলটো ডাঙৰ ন